हेलो एवरीवन আপোনালোকক মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই গ্ৰন্থমেলালৈ আহিছিলোঁ, তাকে ভিডিঅ' কৰি আহিছিলোঁ। আপোনালোকক দেখাম বুলি ভাবিলোঁ। এয়া চাবুৱাত হৈছিলে গ্ৰন্থমেলাখন। আহকচোন এতিয়া ভিতৰলৈ সোমাই যাম। এয়া প্ৰথম কিতাপৰ দোকানতে সোমাইছোঁ, অলপ এইবোৰ কিতাপ চাইছোঁ, কি লওঁ ভাবিছোঁ মনতে। যিহেতু গ্ৰন্থমেলা কিতাপৰ দোকানেই বেছি ইয়াত বহিছে। এতিয়া এনেকৈ চাইছোঁ, এয়া মোৰ মিষ্টাৰ হয়, তেওঁ চাইছোঁ কি ল'ম ভাবিছে। এইফালে মই লৈছোঁ এখন ল'ম বুলি মনতে ভাবিছোঁ, আৰু এইখনো ল'ম ভাবিছোঁ। যিহেতু ব্যায়াম কৰি থাকিলে শৰীৰটোও ভালে থাকে নহয় জানো, সেইবাবে ভাবিছোঁ এইখন কিতাপকে লওঁ। আৰু চাইছোঁ কিবা কিবি পচন্দ হয়, মনৰ ভাল লাগে তেনেকৈ ল'ম আৰু। ঠিক আছে তেন্তে আগলৈ চাই যোৱা আহক। এয়া সকলোৱে নিজৰ পচন্দৰ কিতাপখন বিচাৰে, কিমান ব্যস্ত। চাইছোঁ কি কিনো লওঁ তাকে ভাবিছোঁ। সেয়া এফালে আহি আছোঁ আৰু কি কিনো ইয়াত আয়োজন কৰিছে তাকে চাই ভাবিছোঁ। সেইফালে কিবা বিজ্ঞান হৈ আছে, কবিতা আবৃত্তি এনেকুৱা ধৰণৰ কিবা কিবি। এতিয়া আহক আগলৈকে চাই যাওঁ। এয়া এফালে সেই সৰু ল'ৰাই খেলিবৰ বাবে খেলা ধূলা কৰিবৰ বাবে দুটামান এনেকুৱা খেলৰ প্ৰস্তুত কৰিছে, যাতে তেওঁলোক সিহঁতৰো মনটো ভালে থাকে, ইয়াতে খেলিব পাৰে অলপমান। এইফালে ইয়াত ধেমাজিৰ পৰা আনিছে এইবোৰ পাট মুগাৰ কাপোৰ, বিভিন্ন ধৰণৰ কাপোৰ আনিছে এওঁলোকে। চাইছিলোঁ অলপমান, কিন্তু কিনাহে নহ'ল, সেইবাবে আপোনালোকক দেখাম বুলি ভাবিলোঁ। শালত বোৱা হয়, মাটিশালত। বহুত ধুনীয়া আছিল কাপোৰবোৰ। এতিয়া কেইখনমান ফটো মাৰোঁ বুলি ভাবিছোঁ, আপোনালোককো দেখাম, পিছত এড কৰি দিম। এয়া ঘৰত আহি পালোঁ, মই কিতাপ আনিলোঁ এইকেইখন। এখন সৌন্দৰ্য চৰ্চা আৰু প্ৰসাধন, এইখন মোৰ মানুহজনে আনিছে, অসমীয়া জাতিৰ ইতিবৃত্ত চিলা ৰায়। আৰু এখন আনিছোঁ ৰন্ধন শিক্ষা প্ৰণালী। ইমানেই আৰু, ধন্যবাদ। আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। গুড মৰ্ণিং সকলো বন্ধু বান্ধৱীকে। আজি পুৱাতে আপোনালোকৰ বাবে কৰ্দৈ টেঙাৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া খাবলৈ খুবেই টেষ্টি হয়, লুচিৰ লগতো খাব পাৰে, ভাতৰ লগত, বা এনেকৈও আপোনালোকে ব্ৰেডৰ লগতো এনেকৈ খাব পাৰে। এয়া জ্বলা আৰু মিঠা দি এনেদৰে বনাইছোঁ। আহকচোন এতিয়া ইয়াত কি কিনো প্ৰয়োজন হৈছে চাওঁ, কেনেধৰণে বনালোঁ মই। কেৰাহীখন গৰম হৈ আহিল, ইয়াত মই এতিয়া জোখমতে তেল দি দিছোঁ। তেলখিনি গৰম হৈ আহিলত দুখিলা তেজপাত আৰু এটা জলকীয়া আৰু কেইটামান পাঁচফোৰণ দি দিছোঁ। অকণমান এনেদৰে ফুটিলত ইয়াত মই এতিয়া কৰ্দৈ টেঙাখিনি দি দিম। কৰ্দৈ টেঙাখিনি মই এনেদৰে সৰু সৰুকৈ কাটি লৈছোঁ। যদি বেছি ডাঙৰ কৰা হয় তেতিয়া সময় লাগে সিজিবলৈ, আৰু সৰু কৰি ল'লে সোনকালে সিজি যায়। এতিয়া আৰু ইয়াত মই কেঁচা জলকীয়া 3টামান এনেদৰে ফালি দিছোঁ। আপোনালোকে যিমানটো পৰিমাণৰ জ্বলা খায় সেই অনুযায়ী জলকীয়া দিব। এতিয়া গোটেইখিনি ভালদৰে মিডিয়াম ফ্লেমত অলপ সময় ভাজি লৈছোঁ, আৰু এচামুচৰ জোখাৰে ইয়াত মই এতিয়া নিমখ দি দিছোঁ। গোটেইখিনি মিলাই ভালদৰে 5 মিনিটমান সময় মিডিয়াম ফ্লেমত ভাজি ল'লোঁ। এতিয়া মই অকণমান সময়ৰ বাবে ঢাকোন লগাই ৰাখি দিম। গেছটো একেবাৰে ল' কৰি ৰাখিছোঁ। ঢাকনখন এৰাই চাইছোঁ, ভালদৰে গোটেইখিনি সিজি আহিছে। ইয়াত মই এতিয়া কাটি লোৱা গুড়খিনি দি দিম। আপোনালোকে যিমানটো কৰ্দৈ লয় সেই অনুপাতে গুড়ৰ পৰিমাণটো ল'ব। মই যিহেতু কৰ্দৈ কমকৈ লৈছোঁ, সেইবাবে গুড়ৰ পৰিমাণটো কমাই লৈছোঁ। আপোনালোকে যিমানখিনি কৰ্দৈ লয় সেই অনুযায়ী নিজৰ হিচাপত চাই ল'ব গুড় কিমানটো দিব বিচাৰে। এতিয়া গোটেইখিনি ভালদৰে মিলাই দিছোঁ, আৰু ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে, কাৰণ গুড়ৰ পৰা পানী ওলাইছেই। এতিয়া মিডিয়াম ফ্লেমত ৰাখি অলপ সময়ৰ বাবে এনেদৰে গুড়খিনি গলি যোৱালৈকে ভাজি লৈছোঁ। এই ৰেচিপিটো বনাবলৈ বেছি সময় নালাগে, খুব কম সময়তে বনাব পৰা এটা ৰেচিপি হয়, আৰু খাবলৈ খুবেই ভাল লাগে। ৰুটিৰ লগতে হওক বা ভাতৰ লগতে হওক, আপোনালোকে এদিন এনেদৰে বনাই খাই
চাবচোন, বহুত টেষ্টি হয়। মই এতিয়া অকণমান সময় পিছতে নমাই ৰাখিম। আপোনালোকে ইমানটো ডাঠো কৰি ৰাখিব পাৰে বা ইয়াতকৈ বেছি অকণমান শুকান কৰিবও পাৰে। মই ইমানটোকৈ এনেদৰে ৰাখি দিছোঁ। এতিয়া নমাই ৰাখিম, হৈ গৈছে। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহোঁ, ধন্যবাদ।